গাইজ মানে মোৰ অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ নিশ্চয় আশা কৰোঁ সকলোবোৰ ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে যিহেতু ইক' কেম্পত আছোঁ। আজি হৈ গ'ল আপোনাৰ 25 যিহেতু কালিৰ পৰা আপোনাৰ ৰাস ষ্টাৰ্ট হৈ যাব। আৰু এইফালে দেখিছে কি চালিয়াকৈ ডেক'ৰেশ্যন কৰিছে, এইবোৰ দেখিছে কি সুন্দৰ ডেক'ৰেশ্যন, ইক' কেম্পৰ ডেক'ৰেশ্যন মজা হৈছে। যিহেতু আপোনালোকক এটা কথা ক'বলৈ আছে, একদম ইম্পৰ্টেণ্ট কথা কৈ আছোঁ, ৰ'ব এক ছেকেণ্ড। আপোনালোকে জানে সিফালৰ ডাঙৰ ফেমিলি কেম্পটো আমাৰ আছিলে, যিহেতু আজি আপোনাৰ অনলাইন বুকিং আমাতকৈ আগত এইটো বেলেগে বুকিং কৰি থৈ দিছিলে টেণ্ট, যিহেতু আমাৰ অকণমান দেৰি হৈ গ'ল। কি ক'ব, আমি যিহেতু 10 দিন তাত থাকিলোৱে সেইটো টেণ্টত, আৰু আজি তাৰ পৰা আমি শ্বিফ্ট হৈছোঁ এইটো টেণ্টলৈ। দেখিছে আজি অলপমান কষ্ট হ'ব, উপায় নাই আৰু। বাথৰুম চাথৰুম যিহেতু এইটো টেণ্টৰ লগত এটেচ নাই, তাত বাথৰুম চাথৰুমৰ পৰা ধৰি চাৰেণ্টৰ পৰা ধৰি সকলোখিনি সুবিধা আছিলে। ইয়াত যিহেতু অকণমান প্ৰব্লেম পাম, কিন্তু একো নাই, এডজাষ্ট কৰি ল'ম সকলোবোৰ। দেখিছে আমি বস্তু পাতি তাৰ পৰা ইয়ালৈ বুলি সুন্দৰকৈ শ্বিফ্ট কৰি থকা হৈছে। আৰু বেগ চেগ সকলোখিনি বস্তু আমি ধুনীয়াকৈ তাৰ পৰা ইয়ালৈ লৈ আহিলোঁ। যিহেতু বাচন্তিক ইয়াত ৰাখি দিছোঁ, আৰু আপোনাৰ উপায় নাই, কি কৰিব আৰু। সেয়াই আজি আৰু ধামাকা হ'ব ভিডিঅ', আপোনালোকে সুন্দৰকৈ কণ্টিনিউ কৰিব ভিডিঅ'টো। যিহেতু আগতে আপোনাৰ ইমান টেণ্ট নাছিলে, দেখিছে এইবোৰ ছিংগুল পিজনাৰ হয়, এজন মানুহ মজাকৈ ইয়াত শুব পাৰে। আৰু সেইফালে এইবোৰ ৰেষ্টুৰেণ্ট আপোনাৰ খাব পাবৰ কাৰণে ধুনীয়াকৈ খেৰৰ ঘৰ, আৰু এইফালে মেইন ৰেষ্টুৰেণ্ট। এইফালে দেখিছে সেইটো ইয়াত আপোনাৰ এটা টেণ্টত 5জনকৈ ধুনীয়াকৈ শুব পাৰে, 4-5জন ধুনীয়াকৈ শুব পাৰে, কোনো কণ্ডিশ্যন নাই। এনে কাপলছ আহিলে আৰু মানে কাপলছ থাকিব পাৰিব, মজা। এইফালে আপোনাৰ গ্ৰীণ মিডৰ্ছ ইক' কেম্পৰ ষ্টেজ আছে ধুনীয়াকৈ। আপোনালোকক মই আগৰ ভিডিঅ'ত এইবোৰ সকলোখিনি বস্তু ধুনীয়াকৈ দেখাই আছোঁ। যিহেতু মই এতিয়া যাম ঘৰলৈ, মানে আপোনাৰ অলপমান ঘৰত কাম আছে। এতিয়া ইয়াত যিহেতু চাহ অৰ্ডাৰ কৰিছোঁ, চাহটো ধুনীয়াকৈ খাই লওঁ, চাহ তাহ খাই মেলি ঘৰলৈ যাম। ঘৰত অলপ কাম আছে। এইফালে ভাইজান আছে, ভাইজান আৰু মই ঘৰলৈ যাম। ক'ব উপায় নাই, যিহেতু একদম তাৰ পৰা একদম এতিয়া আমি আহি মেলি এইফালে দেখিছে কেম্পত পাই গ'লোহি। আমাৰ এইফালে পোৱালি এইবাৰ নতুন কেম্পত সোমাই গ'ল, আৰু তাই ডগি চগি চব লগতে ভৰাই লৈ আহিলে। ঐ ডগি তাত মজা লাগিছে নহয়, বহুত ঠাণ্ডা হয় ডগিটো। যিহেতু মানে এই ইয়াতে থাকে, আমি তাক আমাৰ লগৰীয়া বনাই ল'লোঁ। এই ভাগৰ যিহেতু এই অকলে থাকি বৰিং পায়, সেইটো কাৰণে তাইৰ লগত ইয়াক দি দিছোঁ। এই ধুনীয়াকৈ তাইৰ লগতে খেলি থাকে, মজা। আৰু কি ক'ব আৰু উপায় নাই, ৰাতিৰ ভিউটো ভাল লাগিব ইয়াত। যিহেতু এতিয়া আমি আছোঁ, বাকী এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। অলপ ঘৰত কাম আছে, মজাকৈ কাম চাম কৰি থাকোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব। আহি মজা চালিয়া এটা ভিউ পইণ্টত পাই গৈছোঁ। যিহেতু এইকণ জেগাকণ বেছি এটাই ধুনীয়া লাগে। চাওক কি সুন্দৰ পৰিৱেশ দেখিছে। এইফালেও পূৰা একদম পথাৰ আছে, এইফালেও পথাৰ আছে। যিহেতু মাজুলী হাইৱে, এইটোৱে নেশ্যনেল হাইৱে একদম। এইফালে আপোনাৰ কমলাবাৰী যায়, আৰু এইফালে আপোনাৰ লখিমপুৰ যাবগৈ পাৰে। যিহেতু আপোনালোকক আমি এটা 360 বাইকত আমি দুজনে এটা 360 আপোনালোকক ভিউ দেখাম। কেনেকুৱা লাগে 360 ভিউটো আপোনালোকে ক'ব হা। যিহেতু আপোনাৰ ঘৰত কামটো যিটো কামত গৈছিলোঁ সেইটো কাম নহ'লে আমাৰ, সেইটো কাৰণে আকৌ ঘূৰি আহি পাই গ'লোহি মজাকৈ ইক' কেম্পত। ৰ'ব ৰুমত গৈ লওঁ আগত ঘৰৰ পৰা। যিহেতু এবাৰ একদম ড্ৰেছ চেছ ধুনীয়াকৈ সলাই মেলি আহিলোঁ। আৰু আমাৰ ডগীকেইটা দেখিছেনে, আমাৰ একদম ৰুমৰ মানে আমি য'ত থাকোঁ তেহেঁতিকেইটাও তাতে থাকিব। তিনিটা পূৰা আহি খাৰা। যিহেতু এতিয়া আপোনাৰ পিছবেলা টাইম হৈ আহি আছে, এতিয়া আৰু ভিউটো বেছি ধুনীয়া হৈ আহি আছে। আৰু আপোনাৰ মেইন কথা এতিয়া অলপ থাকিবলৈ ভাল হয়। বাকী দিনত যে ইমান ৰ'দ গৰমত এইটোৰ ভিতৰত মানুহ সোমাই থাকিব নোৱাৰে। সেইটো টেণ্টত আমাৰ বেছি কমফৰ্ট আছিলে, কি ক'ব আৰু। এতিয়া উপায় নাই। যোৱা তুমি ভাতটো খাই লোৱাগৈ, যোৱা ঐ যোৱা। এফালে স্কুলৰ কিছুমান ষ্টুডেণ্ট আহিছে, ইয়াত খাবলৈ মেলিবলৈ আহিছে ষ্টুডেণ্ট, বহুত ষ্টুডেণ্ট আহিছে। আমি এফালে আমাৰ ৰুমৰ বাহিৰত সকলোখিনি মানুহ বহি ল'লে।
ইফালে মই আপোনালোকক এটা 360 সুন্দৰ ভিউ দেখাইছোঁ, মজা আছে চাওক ভিউ। ভাত নোখোৱা? তাইক ভাত খাব কৈছিলোঁ, এতিয়া উপায় নাই যিহেতু এইফালে আপোনাৰ ষ্টুডেণ্ট বহুত আহি গ'ল। এতিয়া আপোনাৰ খানাটো এতিয়াতো নহ'বই আৰু, এতিয়া আমি বাহিৰত খানাটো খাবগৈ লাগিব। সেইকাৰণে জোতা চোতা মজাকৈ পিন্ধাই লৈছোঁ। যিহেতু আপোনাৰ আমাৰ কিছুমান বস্তু নাই অনা, মানে এনেকুৱা কিছুমান বস্তু অনা নাই যেনেকৈ লাইটৰ অসুবিধা হৈ যাব। আমি আগতে ইটো টেণ্টত আছিলোঁ, ইটো টেণ্টৰ পৰা আমি এইটো টেণ্টলৈ শ্বিফ্ট হৈ গ'লোঁ। সেইটো কাৰণে আমাৰ কিছুমান বস্তু অসুবিধা হ'ব। আমি এতিয়া যেনেকৈ পাৱাৰ বেংক লাগিব আমাক, আৰু এটা ৰাতিৰ কাৰণে লাইট লাগিব, যিহেতু পোহৰ প্ৰব্লেম হৈ যাব। আগতে ফুল ইণ্ডিপেণ্ডেণ্ট আছিলে, সেইটো কাৰণে কমলাবাৰী চাৰিআলিত যাওঁ, সুন্দৰকৈ আমি বস্তুকেইটা বজাৰ কৰি লওঁ। বজাৰ চজাৰ কৰি লৈ যিহেতু ৱেডাৰটো একদম মজা হৈ গ'ল, আকৌ ইক' কেম্পলৈ বেগ হৈ আহি আছোঁ মজাছে। ফাইনেলি একদম মজাকৈ বজাৰ চজাৰ সুন্দৰকৈ কৰি ল'লোঁ। যিহেতু আপোনাৰ মানে বৰ্ড চৰ্ডৰ আৰু লাইটৰ অসুবিধা আছিলে, সেইটো কাৰণে দুটামান বস্তু আমি বজাৰ কৰি ল'লোঁ। আৰু এই পোৱালিৰ ভাগৰ কাপোৰ বজাৰ কৰিব আছিলে, এতিয়া নকৰিলোঁ যিহেতু টাইম নাই, সেইটো কাৰণে বজাৰ চজাৰ কৰি ল'লোঁ। বাকী এতিয়া আকৌ ইক' কেম্পলৈ বুলি গৈ আছোঁ আৰু মজাকৈ। আপোনালোকক এতিয়া ৰাতিৰ ভিউ দেখাম। ৰাতিৰ ভিউটো চাওক, এইফালে আপোনাৰ গোটেই টেণ্ট, আমাৰ গোটেই চবত টেণ্টৰ লাইন আপ হয়। এইফালে দেখিছে ওপৰলৈকে এইফালে ভিউ, আৰু এইফালে আপোনাৰ এইটো যিটো ফেমিলি টেণ্ট আছিলে, ফেমিলি টেণ্টৰ ভিউ হয়। এইফালে ফেমিলি টেণ্টৰ ভিউ হয়। আৰু এইবোৰ যে দেখিছে, এইবোৰ হৈ গ'ল আপোনাৰ এজন এজনকৈ পূৰা ছিংগুলকৈ ধুনীয়াকৈ শুব পাৰে, এজন মানুহ থাকিব পাৰে। মই আপোনালোকক আগতে দেখাই আছোঁ এইফালে ফেমিলি টেণ্ট। আৰু ৰাতিৰ মই চিনেমেটিক এটা দেখাইছোঁ, ৰাতিৰ চিনেমেটিক চাওক কি চালিয়া লাগিব এতিয়া। এইফালে দেখিছে সম্পত্তি, যিহেতু চব এইবোৰ চাৰ্জিং কৰিবলৈ দিছিলোঁ তাত, আজিৰ পৰা আমাৰ কাৰেণ্টৰ অসুবিধা হৈ গ'ল, সেইটো কাৰণে আকৌ লৈ আহিছোঁ এইবোৰ বস্তু মজাকৈ। ন চাওঁ, খোলা দাঙি দিয়া, এইকেইটা ধৰাচোন। পোৱালিটো ধুনীয়াকৈ একদম সোমাই আছে টেণ্টৰ ভিতৰত, কাপোৰ চাপোৰ লৈ মজাকৈ। কি চাইছা? কিবা খাই লওঁ দুটা এতিয়া। জুচো লৈ আহিছিলোঁ মই এতিয়া বজাৰ কৰি, ৰিয়েল জুচ লৈ আহিছিলোঁ। আৰু আপোনাৰ এইফালে পাৰফিউম এটা লৈ আহিছিলোঁ, যিহেতু ৰুমটো ধুনীয়া গোন্ধাই থাকিব লাগিব। আৰু এইফালে আমাৰ বেগ চেগবোৰ চব সেনেকৈ থোৱা হৈছে। আৰু ইমানে ঠিকে আছে, বহুত ডাঙৰ হয়, যিহেতু 4জন 5জন মানুহ থাকিব পাৰে। খালি দিনতহে ৰ'দত বহুত প্ৰব্লেম হয় আৰু অকণমান কষ্ট হয়। এইফালে তিয়ঁহ এটাও আছে, যিহেতু আজি ৰাতি ভাতৰ লগত তিয়ঁহটো ধুনীয়াকৈ কাটি খাব লাগিব। এয়াই আৰু মজা। আপোনালোকে ৰাতিৰ ভিউটোতো চাগে সুন্দৰকৈ দেখা পাইছে, কিমান ধুনীয়া লাগি আছে। আৰু আমাৰ এইফালে বাইক চাইক ধুনীয়াকৈ ঢাকি থৈ দিছোঁ, যিহেতু আপোনাৰ খানাটো অৰ্ডাৰ দিছোঁ। আজি ইয়াত নাখাওঁ বুলি ভাবিছোঁ, কমলাবাৰী চাৰিআলিত গৈ সুন্দৰকৈ আমাৰ খানাটো খোৱা হ'ব। বাকী এই বাথৰুম যাব হৈছে বোলে, এই বাথৰুমলৈ যায়। আহা ওলাই আহা সোনকালে। কি ক'ম, এইটো একদম ইমান টেণ্ট আছে দেখিছে ন, কাৰো টেণ্টৰ ওচৰত নাথাকে। যিহেতু প্ৰথম অহা দিনৰ পৰাই আমাৰ ফ্ৰেণ্ড বনি গ'লি, একদম আমাৰ এই লগতে থাকে এনি টাইম। পোৱালিটো ক'ত গ'ল দেখাই নাই, এনি টাইম এই লগতে লাগি থাকে। আৰু আপোনাৰ এইফালে সুন্দৰকৈ সকলোবিলাকে ধুনীয়াকৈ গান চান গাই আছে, ধুনীয়াকৈ সুন্দৰ সুন্দৰ গান গাই আছে। অলপ জুম কৰি পেলাই আপোনালোকক শুনাইছোঁ, শুনক।
এইফালে আমি চাৰিআলিত এতিয়া ভাত খাবলৈ যাম ভাত চাত খামগৈ আপোনালোকক ভাত চাত খাব যাওঁতে এবাৰ লগ পাম তাৰপাছত ধুনীয়াকৈ আকৌ ৰাতিপুৱা লগ পাম আৰু টেণ্টৰ ভিতৰতে থাকে ধুনীয়াকৈ শুই গ'ল ন চাওঁ তাৰ মুখখন পুৰা টোপনি চাওক এইফালে দেখিছেনে পুৰা মজাকৈ টোপনি গুচি গ'ল ধুনীয়াকৈ তুমি তাক ধুনীয়াকৈ মানে খুৱাই লোৱা তাৰপাছত আমি একদম ভাত খাব যাব লাগে নে ভোক লাগিছে নাই কেলে এইফালে মজাছে সামৰি ল'লোঁ একদম তামাম ভোক লাগিছে এতিয়া একদম আমি দুটা ৰেডি আমাৰ পোৱালিও ৰেডি হৈ গ'ল ধুনীয়াকৈ এতিয়া দুটাই গৈ মজাকৈ ভাতটো খাই আহি লওঁ বিন্দাছ ঠাণ্ডা 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 তামাম ঠাণ্ডা যিহেতু আহি একদম ধুনীয়াকৈ পাই গ'লোহি দেখিছে এখন আমাৰ আপোনাৰ চাৰিআলি মনীষা বেকাৰী আপোনালোকে সুন্দৰ সুন্দৰ মিঠাই পাব খাবলৈ ইয়াত এইটো ভাইজান কি অৰ্ডাৰ কৰি থৈছে আপুনি হাঁহ মাংস অৰ্ডাৰ কৰি থৈ দিছে ভাইজানে এতিয়া ভাতটো খাবলৈ যাম আৰু আমি আগত কিবা এটা কাম আছে কামটো কৰি লওঁ আহক ধুনীয়া নাম দিছে একদম ডেক'ৰেশ্যন ধুনীয়া কৰিছে যিহেতু এই আৰু কুকুৰ পাগল মানুহ আৰু কুকুৰ দেখিলে আৰু ক'বই নোৱাৰে ইয়াত কুকুৰ ভাল পায় দেখিছেনে এইফালে ধুনীয়া বাৰু যি কি নহওক আইটেমটো কি কি দিয়ে চাই লওঁ আমি হাঁহ মাংস অৰ্ডাৰ কৰি থৈছিলোঁ ধুনীয়াকৈ খাব লাগে আৰু এতিয়া ভোক লাগি আছে তামাম ভৰিবিলাক দিছে নেকি ইমান ডাঙৰ ডাঙৰ একো নকয় চোৱা একো নকয় এই খুৰাহঁতে দাদা আমাৰ এই আকৌ এইফালে তাতকৈ দেখিবলৈ চোৱা এজনী মাক এজনী জীয়েক এজনী 4 মাহ হৈছে মাত্ৰ 4 মাহত ইমান আচ্ছা আচ্ছা এই তাই 3 বছৰ মাকজনী দেখিবলৈ বেছি সৰু নিচিনা 3 বছৰ হৈছে আৰু ইয়াৰ 4 মাহ ভাবা তুমি কিমান ডাঙৰ ইয়াও কিমান ডাঙৰ হ'ব ভাবা ভয় নকৰিবা একো নহয় এইফালে ধুনীয়া একদম বাহিৰটো সুন্দৰ ডেক'ৰেশ্যন এইফালে জাপি এটা আছে যিহেতু আমাৰ মাজুলী মুখা শিল্প এইফালে বিখ্যাত এইফালে দেখিছে সুন্দৰ সুন্দৰ মুখা সজাই থৈছে যিহেতু আমাৰ সুন্দৰকৈ একদম খানা আহি গ'ল দেখিছে একদম ধুনীয়া এখন থালি এইফালে আছে একদম বেঙেনা পিটিকা আছে এইফালে দালি আছে এইফালে কবি ভাজি আছে এইফালে আপোনাৰ খৰিচা এইফালে আপোনাৰ এইটো কি কয় পচলা এইফালে খৰিচা এইটো কি কয় এইটো বেম্বো চুপ আৰু এইফালে আলু আৰু ৰঙালাও ভাজি আৰু এইফালে আছে হাঁহ আৰু কোমোৰা সুন্দৰ এখন আছামিজ থালি ধুনীয়াকৈ খোৱা হা এয়া আমি ভাত খাই আহিলোঁ আৰু আমাৰ এয়া তলা খুলি আছে মই ব্লগ বনাবলৈ দিম পুৰা পাৰিবা নাই পাৰিম কিয় নোৱাৰিম এখন আমাৰ বাইকখন যিহেতু আপোনাৰ মানুহ তামাম হৈ গৈছে ইয়াত বহুত মানুহ আহি গৈছে আজি কাইলৈৰ পৰা ৰাস যিহেতু আপোনাৰ ষ্টাৰ্ট হ'ব আজিৰ পৰা এইবোৰ দেখিছে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি ডাঙৰ ডাঙৰ চব মানুহ আহি গ'ল এতিয়া আমিও ধুনীয়াকৈ আৰু শুব লাগিব যিহেতু টোপনি ধৰি আছে দিনটো ঘূৰি মেলি ফুৰা বহুত ভাগৰ লাগি আছে সেইটো কাৰণে এইফালে বাইকখন ধুনীয়াকৈ এনেকৈ থ'লোঁ আৰু উপায় নাই কাপোৰ এখন দি ধুনীয়াকৈ ঢাকি থৈ দিছোঁ আৰু এতিয়া শুম আৰু লাহে ধীৰে আৰু ফাইনেলি ভাতটোতো খাই তাত আহিলোৱে যিহেতু আপোনাৰ ইয়াত আকৌ লোকেল চিকেন আৰু এইফালে বাটাৰ ৰুটি অৰ্ডাৰ কৰি থৈছিলে আমাৰ পোৱালীয়ে ইয়াতো এইটো আহি গ'ল যিহেতু আমিতো অকলে খাব নোৱাৰোঁ সেইটো কাৰণে ভাইজানহঁতক ৰাখি দিলোঁ ভাইজানক আৰু এইফালে আমাৰ পোৱালি আছে সিহঁত দুটাকো খুৱাই প্ৰথম মানে ভাবিলোঁ দেখিলে সুন্দৰকৈ আপোনাৰ এইফালে লোকেল চিকেন আৰু এইফালে আমাৰ এই খাই আছে ধুনীয়াকৈ এইফালে আপোনাৰ বাটাৰ ৰুটি খা ধুনীয়া খোৱা ভাইজান ক'ত গ'ল যিহেতু এইফালে আমাৰ পাৰ্টিয়ে খাই আছে ধুনীয়াকৈ এতিয়া আমিও এইফালে শুই যাম টোপনি যাম আপোনাৰ ৰাতিপুৱা আপোনালোকক পৰিৱেশ দেখাম সুন্দৰকৈ বাকী এতিয়া ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক বাকী এতিয়া গুড নাইট বাই বাই গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং যিহেতু একদম ৰাতিপুৱা
প্ৰায় 5টা-6টা বাজি গ'ল। তাই শুই আছে। দেখিছে ৰাতিপুৱা আপোনাৰ একদম ভিউ চাওক। ৰাতিপুৱা ভিউ দেখিছে। এফালে বাচন্তিক ধুনীয়াকৈ আমি থৈ দিয়া হৈছে। সেইফালেদি বাচন্তিক ধুনীয়াকৈ থৈ দিছোঁ আৰু ভিউ চাওক না কি মজা লাগিছে। এইটো হৈ গ'ল আপোনাৰ ৰাতিপুৱাৰ ভিউ দেখিছে। সেইটো ৰাতিপুৱাৰ ভিউ। এফালে টেণ্ট আছে, এফালে টেণ্ট আছে, এফালে টেণ্ট আছে। ৰাতিপুৱাৰ ভিউ ফাইনেলি যিহেতু একদম ৰাতিপুৱাই গ'ল। আপোনালোকে ৰাতিপুৱাৰ পৰিৱেশ সেইফালে দেখিছে সুন্দৰকৈ। আমি কম্বল চম্বলবোৰ এইফালে আপোনাৰ ৰ'দত দি দিলোঁ। এইফালে বাইক চাইকো ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু দেখিছে যিহেতু আপোনাৰ এতিয়া ৰাতিপুৱা আমি ব্ৰেকফাষ্টটো কৰিব লাগিব। চাহ বনাবৰ কাৰণে আমাৰ ওচৰত এইবোৰ গেছ চেছ সকলো আছে। ধুনীয়াকৈ গেছ আছে। এইফালে চচপেন এটা আছে যে যিহেতু চাহ বনাম আমি। এইফালে খোৱা পানীটো আমি লৈ আহিলোঁ। এইফালে পোৱালি বাহিৰলৈ আহা, চাহ খাম, ওলাই আহা। ধুনীয়াকৈ তাইও উঠিলে, উঠি মেলি ফ্ৰেছ চেছ হ'লে। বাকী মজাকৈ চাহটো বনাই লওঁ এতিয়া। যে আমাৰ মজাকৈ গেছ জ্বলি গ'ল। এইফালে একদম সুন্দৰকৈ আমি চাহটো বনাই আছোঁ গেছতে। একদম এইটো মানে আপোনাৰ মজা আৰু আপোনাৰ এডভেঞ্চাৰ কৰিবৰ কাৰণে চালিয়া বস্তু যিহেতু আমি লগত লৈ আহিছিলোঁ। কাৰণ ইয়াত বহুত মানুহ হৈছে। চব মানুহ অৰ্ডাৰ লৈ পেলাই দিয়ালৈ বহুত টাইম লাগি যাব। সেইটো কাৰণে আমি নিজে গেছ লৈ আহিছোঁ যিহেতু চাহ এটা বনাই খাবৰ কাৰণে সুবিধা হ'ব। দেখিছে এতিয়া সুন্দৰকৈ চাহটো বনাইছোঁ। তাৰপিছত গোটেইকেইজনে বহি মজাকৈ খাব লাগিব আৰু চাহটো উপায় নাই। এইফালে তললৈ দিয়া ভৰিটো। ধুনীয়াকৈ একদম বস্তু পাতি চব লৈ ল'লোঁ। তাইও ধুনীয়াকৈ ওলাই আহিলে টেণ্টৰ ভিতৰৰ পৰা একদম টোপোলা চোপোলা লৈ। এইফালে কাপ চাপ আনি থৈ দিছোঁ। এইফালে আমাৰ চাহ পূৰা উতলি গ'ল চাওক না মজাকৈ। এই পূৰা চাহ উতলি গ'ল। এতিয়া চাহ এটা বাকি মেলি ধুনীয়াকৈ খাম আৰু গোটেইকেইটাই মজাকৈ চাহ এটা দেখিছে। এইফালে একদম ধুনীয়াকৈ চাহ এটা বাকি লোৱা হ'ল। এইফালে তাই খাবলৈ ষ্টাৰ্ট কৰি দিলে। এতিয়া আমি ধুনীয়াকৈ চকলেট চিৰাপটো অলপ অলপ লগাই ধুনীয়াকৈ খাওঁ আৰু। ব্ৰেডটো উলিওৱা। ব্ৰেড নহয়, এইটো একচুৱেলি বন হয়। উলিওৱা আৰু খাই দিওঁ। ফাইনেলি আপোনালোকৰ সকলোখিনি একদম সুন্দৰকৈ আপোনালোকৰ সকলোখিনি পৰিৱেশ যিহেতু মই দেখালোৱে। আপোনালোকে ইকে কম্পৰ সকলোখিনি পৰিৱেশ দেখিলে আৰু কি খালোঁ, কেনেকৈ আছোঁ, যিহেতু সকলোখিনি বস্তু দেখাইছোঁ। যিহেতু আজিৰ পৰা আপোনাৰ ৰাস ষ্টাৰ্ট হৈ যাব। মানে আজি হৈ গ'ল 26। আজিৰ পৰা আপোনাৰ সকলোতে মাজুলীৰ ৰাসৰ হলত ৰাস ষ্টাৰ্ট হ'ব। আজিৰ পৰা আপোনালোকে নতুন ৰাস মানে ৰাসৰ ভিডিঅ' পাব। যিহেতু মানুহ মানে মাজুলীত তামাম মানুহ হ'ব, ৰাসৰ ভিডিঅ' পাব। ভাবিছোঁ আজিৰ ভিডিঅ'টো মোৰ আপোনাৰ ইমানতে খতম কৰি দিওঁ। যদি আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পাম। বাই বাই, জয় আই অসম।